বৰ্তমান আমি এতিয়া তো সেই হোৱাটছএপ গাইজ তো বহুত নহয় আজি আকৌ ভ্লগ এটা বনাইছোঁ কালি দিছিলোঁ কালি ভ্লগটো আপোনাৰ চালে নাই যোৱা সেইটো নাজানো মই কিন্তু এতিয়া আমি আনিবলৈ যাম বগৰী আৰু আজি বগৰী খুন্দি খাম আৰু আমাৰ লগত আছে বাবু ভাই এই UKG মানে অকণমান নাই এয়া বাবু ভাই এয়া আমাৰ মানে অকণমান বেছি UKG মানতকৈ ওপৰৰ হয় এতিয়া আমি তাকে বগৰী খাম আৰু UKG ওপৰ হয় খালি বগৰী খোৱাতহে ব্লগতো UKG মানটো বেছি ওপৰ আৰু তাতকৈ নোৱাৰি কোন আছিলে বোলে ল'ৰাটো বোলে ঠিক নাই না তোক ছোৱালীবোৰে পচন্দ কৰিব পাৰে না হ্যাঁ না এইটো বোলে বহুত হেণ্ডসাম বন্ধুসকল হয় নেকি আপুনি ক'বচোন দেই ইয়াক বোলে বোলে পচন্দ কৰে বোলে আপোনালোকে ক'বচোন পিছে আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে নাই মানে চবকে সুধিছোঁ মোৰ পিছে আছিলে সেইটো ই সুধিছে মই সোধা নাই ন মোৰ মতলব নাই কিন্তু বেয়াকৈ ঠগিলে সেইকাৰণে ছোৱালীৰ পৰা দূৰতে থকাই ভাল ছোৱালী মানে ৰিলেশ্যন অকণমান গছ এটা আছে তাকে আপোনাক দেখাইছোঁ এতিয়া এই বগৰী গছটো বোলে গছকেইটা বহুত মিঠা বোলে তাকে খাই চাওঁ অলপমান পাপু ব্লগ যে চাদা ফেভৰেট হয় চাদা ফেভৰেট হয় ই চাদা চিগাৰেট চব খায় এক নম্বৰ ফাল্টু ল'ৰা চাদা চিগাৰেট চব খায় এইটো মই সঁচাকৈ ভিডিঅ'ত দিম ই সঁচাকৈ কৰা নাই এনে এক্টিং কৰি আছোঁ বুলি ভাবিছে এয়া ভিডিঅ' বৰ্তমান আমি এতিয়া বগৰী পাৰিবলৈ ৰেডি হৈ আছিলোঁ তেতিয়া আমাৰ দাদা এইফালে টাউনলৈ যাব ওলাইছে কাৰোবাৰ বোলে লগৰ এটা আনিবগৈ আৰু বোলে নতুন শ্বৰ্ট ফিল্মৰ আলোচনা কৰিব এইটো গৈ আছে এইটো যাবি দেই গ'ল বিগ ফেন ৰখি দিয়ক বিগ ফেন বগৰী খকুৱা লগতে এয়া দেখিছে লগত কি লৈ ফুৰে ইয়াৰ আপুনি এই কথাটো সঁচা মানে এই চাদা মানে ই লৈ ফুৰে এনেকৈ চাদা মোহাৰি খায় মোক বনাব দিছে এনে চাদা মোহাৰি ষ্টাইল দেখা দে মই নাজানো ই লৈ থাকিব দিছে মৰিবি ভাল লোৱা তোৰ লাজ নালাগে সৰু ল'ৰাটোক চাদা দি দিবলৈ তোৰ লাজ নালাগে এই সৰু ল'ৰাটোক চাদা খাব শিকাবলৈ এইটো ভাঙুৱা হয় আপুনি উত্তৰ দিয়ক আপুনি তোক চাদা খাব কোনে শিকাইছে লাজ নালাগে তোৰ নালাগে ভাই ই নিজে খাই মই কি কৰিম এতিয়া সেইটো হয় এই বেয়া বস্তুটো কোনো জোৰ জবৰদস্তিকে খুৱাব নোৱাৰে যদি খাম বুলি কয় নিজে খাব নেকি পালোহি আৰু বগৰী গছ তলত আমি এতিয়া যাবলৈ অকণ ভয় লাগিছে কাৰণ ইয়াত বোলে বহুত বেছি সাপ ওলায় কিন্তু ই এতিয়া তলত নামি গৈছে সাপ ওলাই বোলে ই অকল নামিছে আৰু দমটো মানিছোঁ কিন্তু আমাৰ অকণমান যাবলৈ ভয় লাগিছে বোলে সাপৰ গাঁত পালে সাপৰ গাঁতটো আমি চাওঁ হ'ব ইয়াত সাপৰ গাঁত বোলে ইয়াত বৰ্তমান সাপ ওলাই বোলে কিন্তু আজি ওলোৱা নাই ইয়াত বোলে সাপ কিন্তু ইয়াত বোলে বহুত ডাঙৰ সাপ এটা আছে বৰ্তমান বন্ধুসকল কিন্তু ওলোৱা নাই দেখিছে নহয় ইয়াত কিন্তু আজি বৰ্তমান সাপটো নাই এই গাঁতটো ইয়াত বোলে সাপটো বোলে মাথাটো উলিয়াই থৈছিলে বোলে অকণমানকৈ হ'ব সেই গাঁতটো ইয়াত সোমাই আছে এতিয়া সোমাই গ'ল ইয়াত এতিয়া আমি চাইছে ইয়াত সাপটো বিচাৰিছে যে বুলি ভাবি লৈছে নেকি তইতো কি কৰিছ আচলতে তোৰ পাগল নি মাথাটো গৰম নি তোৰ যেতিয়া ওলাই আহিব তেতিয়া ডাবল খুটন দি দিব যেতিয়া তোৰ হাতত টেটু বহি যাব দুটা ফুটা টেটু বহি যাব তেতিয়া গম পাই যাবি টেটু অৱস্থা ওলাই যাব সাপটো ইয়াতে থাকিবলৈতো আমি অশান্তি নকৰোঁ আৰু এইফালে কেলে ধোৱা আহিছে ইমান ধোৱা আহিছে ৰাখিব কেমেৰাটো ধূলি লাগি গ'ল কেমেৰাটো ভাল হৈ গ'ল এতিয়া ধূলি লাগিছিলে সেইটো কাৰণে অকণ মানে বেয়া হৈ গৈছিলে আৰু এতিয়া এই বগৰী পাৰিবিলাক বগৰী গছত উঠিছে পাগলটো বগৰী গছত উঠিছে আৰু সাপৰ এতিয়া সাপটো আমি বাদ দিছোঁ এতিয়া বগৰী গছটোলৈ আছে যাওঁ আৰু বগৰী খাম আপোনালোকে ঘৰত বগৰী এইকেইদিন এই বছৰটো খাইছে নাই খোৱা ক'ব 2022 চনত কমেণ্ট কৰি ক'ব কিন্তু আমাৰ ইয়াত মানে বগৰী খোৱাটো সদায় হৈছে বুলি ক'ম কিন্তু আজি ব্লগ এটা বনাব মন গ'ল সেইবাবে আপোনালোকে চাই থাকক এই পাগলটোৱে বগৰী গছত উঠিছে বগৰী গছত ইফালে মানুহ নুঠে বগৰী মানুহে পাৰে দাঢ়ি কিবা কৰা বগৰী গছত নুঠে কিমান বাৰ তোক শিকাম এই ল'ৰাটো একো নাজানে বহুত বুৰ্বক আছে ল'ৰাটো আধা ঘণ্টা হ'ল কিন্তু এতিয়ালৈকে আমাৰ বগৰী বুটলি হোৱাই নাই কাৰণ আমি এতিয়ালৈকে কোনো বুটলা নাই আমি ফটো মাৰাতহে ব্যস্ত হৈ আছোঁ বোলে ইনষ্টাগ্ৰামত ফটো দিব বোলে সেইবাবে আৰু ইয়াৰ ইনষ্টাগ্ৰামৰ আইডিটো কি আছিলে তোৰ অসম পাপু আপুনি ফ'ল' কৰিব নকৰিব আৰু মোৰ চানি 555 একদম নকৰিব ফ'ল' একদম নকৰিব দেই মোৰতো কৰি দিব খাব নহয় মোৰতো ফ'ল' কৰি দিব নকৰিব মোৰতো নকৰিব ইয়াৰটো নকৰিব দেখিছে কেনেকুৱা টাইপৰ इसका फॉलो करेगा तभी तो फॉलो बैक होगा কি ফটো কৰি আছো বে
এতিয়া অভাৰ এক্টিং কেলে কৰিলি অথনি ইমান ধুনীয়া এক্টিং কৰি আছিলি এতিয়া হিৰ'ই ল'ব যাব আহিছ নিজকে তই ইমান ডাঙৰ হৈ গলি হা তোৰ লাজ লগা নাই তোৰ মোৰ ওচৰত এনে ক'বলৈ পাৰি শেষ হ'ল কিন্তু বগৰী বহুত অকণমান ওলালে ইমান দেৰি আমি বুটলিলোঁ আৰু পিছফালে মাতটো আপোনাৰ কম আহিছে পিছফালে কিন্তু কি কয় ট্ৰেক্টৰ আহি আছে আৰু আগফালে অটো আৰু এই টেমিটো সুধি আছে কি টেমিহে জানে আৰু চাদা অঁ মোৰ নহয় মানে ই দি থৈছিলে হেৰাই যাব পাৰে ন মোৰ তাৰপিছত মোকে গাড়ী পাৰিব মই নখাওঁ নহয় চাদা দাদা এইটো হৈছে বন্ধুসকল মস্ত মজা আহি বগৰী এইটো মস্ত বগৰী দেখুৱা এই বগৰী নেদেখাওঁ মই পালৰটো এইটো বগৰী ইমান গা এইটো মস্ত আমি ঘৰ পালোহি আৰু এতিয়া ঘৰ পায়ে চাগে এতিয়া বগৰী খুন্দিব আৰু বগৰী খুন্দি পেলাই মই বগৰী খুন্দাৰ আগতে মই গা ধুই ল'ম তাৰপিছতে ব্লগটো অকণ চলি থাকিব এনেকৈ বন্ধুসকল বগৰীকেইটা খাম বুলি ভাবিছিলোঁ কিন্তু বগৰীকেইটা সি বেলেগক চেলেঞ্জ কৰি লগাই দিলে সেইবাবে খাব নোৱাৰিলোঁ আৰু আজি বগৰী খুন্দা ভিডিঅ'টো দেখাব নোৱাৰিলোঁ বেয়া চেয়া নাপাব আৰু বেলেগ দিনা দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ বাই ভিডিঅ'টো আজি ইমান ভাল নহয় মই জানো লাইক মাৰিলে মাৰিব পাৰে নামাৰিলে নামাৰিব পাৰে আৰু মই এতিয়া গাটোকে ধুমগৈ আৰু ইমান আজিলৈ বাই আজি মোৰেই অফ হৈ গ'ল